ঐ হাপা কালি স্কুলত কেনে গেলি কালি মই ঘৰত নাছিলো যাব লাগছিল মজা লাগছিল কালি চিন্তু আমি কালি ক্ৰিকেট খেলত হাৰাইছিলোঁ হয় নেকি মই 3টা 6 মাৰিছোঁ একেলগে ময়ো তই কালি ভাল লাগিলে আকে হ'ব দে আজি যাম দে ঐ হাপা তহঁতৰ দেখোন নাৰিকলৰ গাছ আছে তহঁতৰ দুখ আছে আমাৰ আছে কিন্তু আমাৰ গছত নাৰিকল নাই চব কেৰকেটুৱাই খাই পেলাইছি বঢ়িয়া দাপ আছে দেখো পানী খাই ভাল লাগব খাব পাৰিলে মাই গালি পাৰে নেকি দুটা পাৰিম দে একো নহয় গছত উঠিব জানা তই সেইটোৱেইটো সমস্যা মই উঠিব জানো কিন্তু নমিব নাজানো মই নমিব জানো কিন্তু উঠিব নাজানো ঐ হাপা কিবা বাচা আছে নেকি পাৰিবলৈ বাধাটো চাব লাগিব আছেনে নাই মই জানাত কিন্তু নাই চিল মাৰো দে তলত পৰিব দাদা আম বুলি ভাবছে নেকি তই চিঙি আনবা নোৱাৰি হাতেৰে ইমান টান আৰু শিল মাৰি সৰৱে ডাবৰ পানী খালে মনটো ঠাণ্ডা লাগি গ'ল তই কালি আহিবি মই দেউতাক পাৰি থবা দিম দে আমাৰ দেউতাক আছে উঠিব জানে না দে তেনেহ'লে যৌ এতিয়া আমাৰ লগত ফুৰিবলৈ যাওঁ অলপ বৰশীকে পাতো ৰ সদায় দালি ভাত খাই আমনি লাগি গৈছে মাছ দি খাব পাৰিলে ভাল লাগিলে আকৌ হে ভগৱান বৰশীত মাছ ধৰিব দিবি আৰু বৰশী পাতাই নাই কাউৰী আহিলাকে শুনি লাগালাকে এটাও মাছ পোৱাই নাই টানচিৰ নাই টোপটো খাই গেল অলপ সেইফালে বাতৰ ইয়াতে নাই দে ধৰে বেছি নালাগে এক পৰা ধৰি হ'ল আকাশত কি সেইখন উৰাজাহাজ নে কি আৰে উৰাজাহাজ নহয় দেখো মোৰ ফালে আহিছে কি আহিলে আৰে পল সেইটো ধুমকেতু ছাৰ আহিছে দেখোন ধুমকেতু ছাৰ স্কুল ছুটি হ'লে নেকি আজি শনিবাৰ নে ফলকান্তে ছুটি হ'ল মই পাহৰিছিলো বাকী খবৰ ভালনে বঢ়িয়া এইবাৰ খেতি কৰিছেনে নাই বৰষুণে নাই নে অলপ প্ৰব্লেম হৈ গৈছে সেইটোতো হয়ে দে এতিয়া যোৱাৰ পিছত লগ পাম ঠিক আছে ছাৰ বলো এলিয়া আমার ঘর জ্বালাই দিলে বলা spaceships lands on ground টেংকিত মাছ খেলবা যাওঁ তাক মাত্ৰ ভয় লাগে নে মায়াকে গালি পাৰে হেই মই মাতিম ৰ ঐ টেংকি দেখাই আছে কিজানি সি ফলা ভাইৰাছ ফাপা খেলবা নাজানে কি আজি তহঁতে কি কৰি আছে গম পোৱা নাই নেকি তহঁতে কি হৈছে গাঁৱত কি হৈ আছে আমাৰ গাঁৱত এলিয়েন আছে গম পোৱা নাই সকলোৰে ঘৰ জি লগাই দি আছে কি আমিতো একো গমেই পোৱা নাই যা ঘৰত যাতে নাথিবি স্পেচশ্বিপত লৈ যাব বাছা ঐ টেংকি ভিতৰতে আকৌ বাহিৰত গৈছে দেখছে মাই মোক মাতছি মই যাওঁ তহঁতেও যা ঘৰত যা আহিবিনে মই যাম গেছো টেংকিৰ কথা বিশ্বাস কৰিছে নে সঁচা কহনে লাগছি নাই মই দেখা নাপাক গেলে বিশ্বাস নহয় মোৰ যদি সঁচা এলিয়েন আছে আমাৰ গাঁওখনে পাছি না পৃথিৱীত কিমান গাঁও আছে যাওঁচোন আগত দেখি চাবা যাওঁ যাওঁ এলিয়েন দেখাত কেনে মোৰ চাবাৰ বহুত ইচ্ছা সেইটো আংৰা আছিল দেখো তাক খোজো সি গম পাব ঐ আংৰা কিয় দৌৰি আছা তহঁতে গম পোৱা নাই নেকি আমাৰ গাঁৱত এলিয়েন আছে মই কিবা কৰি পলাই আছো কি কৰিছে সিহঁতে ঘৰবোৰ জ্বলাই দি আছে দেখোন তহঁতেও ঘূৰি যা আগৰ ফালে নাযাবি বহুত ডেঞ্জাৰ কিমান এলিয়েন আহিছে বহুত আহিছে মই 5খান মান সিহঁতৰ ইয়ফা দেখিছো সিহঁতে কি মানে কথা নাই বাৰ্তা নাই ডাইৰেক্ট এটেক কৰিছে আমি আমাৰ গাঁওখন বচাব লাগিব এই তহঁতে যি কৰা কৰি থাক মই যাওঁ কি করবি যাবি না আগত দেখি ফিরবি যো মনে চাম যে হাত কেনা আমাৰ এখন আমি বচাব লাগিব এলিয়েন আছে নে নাইবা ভিতৰত যাও বল চাও সেই কাষত যাব নোৱাৰা ইয়াৰ পৰা মনে চাও চোৱা বাহিৰত ওলাইছে কেনাই দেখি দেখো ইহঁতক খালি থাক আমাক দেখা পাব ইহঁতৰ যাদু আছে নেকি হাত ধুই ইমান দীঘল কৰি দিয়ে আমাক দেখিছে পলা ভাইৰাছ বচোৱা ঐ ফুলা হাপাক লৈ গ'ল দেখিছো স্পেচশ্বিপৰ ভিতৰত লৈ গ'ল এতিয়া পলা আমাক লৈ যাব নহ'লে হাপাক লৈ গ'ল ফুলা নাকান্দিবি তাক আমি বচামতো সি আমাক নাৰিকল খুৱাম বুলি কৈছিল আমি তাৰ ঘৰত যাই এতিয়া কি ক'ম তাক এলিয়েনে বেগত লৈ গ'ল আমি তাক বচাম ঐ তহঁতে কি কৰিছা
গম নাপা নেকি গাঁৱত কি হৈছে? বল বল ইয়াৰ পাই। ভীমৰাজ দা, আমাৰ লগৰ হাপাক এলিয়ানে লৈ গ'ল। ইয়াতে থাকিলে আমাকো লৈ যাব। পুলিচে গাঁৱৰ মানুহবোৰক চেফটিত লৈ যাই আছে, বল বল। ৰেস্কিউ মিছন আৰম্ভ কৰি দিছে। তই ভলা বল বল। ভাইৰাজ, আমি তাক আনিব লাগিব দেই বাছে। আনিম যোৱা। আৰ্মি আছে, পুলিচ আছে।